मैं एपीसीसीर পৰা সিনিয়র স্পোক্স পার্সন হিসাবে আর বিটিআর কংগ্রেস কোঅর্ডিনেশন কমিটির ইনচার্জ হিসাবে আমি কোকৰাঝাৰ মিডিয়া সকলকো নমস্কাৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ নমস্কাৰ। আজি আমি ইয়াৰ কাৰণে আজি মিডিয়াত আহিব লগা হৈছে যে বিটিআৰত অৰ্থাৎ বিটিচিত আজি বিজেপিৰ যে এখন মিছ শাসনৰ বাবে যিবোৰ ঘটনা ঘটি আছে সেইটো খুব নিন্দনীয়, আমি ঘৃণা কৰোঁ। আজি মই নিশ্চয় বয়সত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাকে মই সৰু হয় তেখেতক এডভাইচ দিবলৈ তেখেতক বুজাবলৈ আই এম নট ৰেডি, কিন্তু আজি তেখেতক মই কয়েকটা কথা দি বুজাবলৈ মই চেষ্টা কৰিম। পোনপ্ৰথমে CM ডাঙৰীয়া এই বাকী অসমত যেনিবা আপাৰ আসাম আছে, মিডল আসাম আছে, উজানি আসাম, লোৱাৰ আসাম, সেইবিলাক গোটেই ঠাইত কনচেনট্ৰেট কৰিলে ভাল। আমাৰ বিটিআৰটো এখন 6 শিডিউল এটা ৰাজ্য হয়, অট'নমাছ চেল্ফ ৰুল বুলি আমি গম পাওঁ। তেখেত নিজৰ ঠাইত এৰি পেলাই আমাৰ বিটিআৰত কিয় আগৰ আউল ঠাউল লাগিব দিছে? মিজোৰাম বৰ্ডাৰৰ প্ৰব্লেম চলি আছে, মেঘালয় বৰ্ডাৰৰ প্ৰব্লেম চলি আছে, নাগালেণ্ড বৰ্ডাৰৰ প্ৰব্লেম চলি আছে, অৰুণাচল বৰ্ডাৰৰ প্ৰব্লেম চলি আছে। এই প্ৰব্লেমবোৰক এতিয়া যদি আপোনাৰ সময় আছে ইয়াত ছল্ভ কৰক, মিটিং বহি অসমৰ এই বৰ্ডাৰ ইছ্যুটো আপুনি ছল্ভ কৰা। কিয় বাৰে বাৰে বিটিচিত আহি আমাক আউল ঠাউল লাগি আছে? কথাটো এনেকুৱা, সেইটো মোৰ কোৱা কথা বুলি নহয়। যেতিয়া নেকি NLFB সকলে চিজ ফায়াৰ কৰি আহিছে, ভাৰত চৰকাৰৰ কথা পাতিবলৈ আহিছে, একে ক্লিয়াৰ কথা টিকেট কৈছে যে আমি উগ্ৰপন্থী হ'বলৈ আকৌ ঘূৰি যোৱা নাছিল, কিন্তু অসম পুলিচে আমাক ফুটিয়াই দিছে। অসম পুলিচে আমাক ফুটিয়াই দিছে। কোনোবা IG, কোনোবা SP তেখেতক মানে মিছবিহেভৰ কাৰণে তেখেত জঙত গুচি যাবলৈ তেখেত সক্ষম হৈছে। এতিয়া সেইটো যদি লজিকটো আমি ধৰোঁ, ULB কোন হয়? ULB কোন হয়? আজি সন্দেহ থাকিছে আমাৰ অসম প্ৰশাসনে ULB জন্ম দিছে নাকি? কাৰণ আগৰ লজিকটো যিটো চাই তেনেহ'লে আমাৰ সন্দেহ আছে। সন্দেহ কিয় নহয়? 1 নম্বৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিৰাট ডাঙৰ বড়ো জাতিৰ বিৰুদ্ধে ভুল কৰিছে। তেখেত সঁচাকৈ বড়ো জাতি ঘৃণা কৰে নাকি? তেখেত সঁচাকৈ বড়ো জাতি ঘৃণা কৰে নাকি? 1 নম্বৰ ভুলটো একত বড়ো জাতিৰ থাৰ্ড একত শান্তি চুক্তি বুলি আমি শুনিছে, শান্তি চুক্তি বুলি সকলোৱে বিশ্বাস কৰে, কিন্তু ক'ত শান্তি চুক্তি হ'ল? আজি ৰঞ্জন ডাঙৰীয়া জেলত আছিল, তেখেত মেমৰেণ্ডামত এই কিবা ড্ৰাফ্টত একৰ্ডত কি আছে কি না আছে সেইটো চাবলৈ দিয়া নাই তেখেতক। যেতিয়া মই গুৱাহাটীত আছে বড়োলেণ্ড গেষ্ট হাউচত মই চাইখং ডাঙৰীয়াক, চাউৰেগৰা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে আপুনি ৰাজি আছে নেকি? আমি চাইছোৱেই ড্ৰাফ্টত কি আছে একৰ্ডত, একোৱেই নাই, আপুনি চাইন দিব নালাগে। তেতিয়া কৈছে মই একোৱেই পোৱা নাই। কিন্তু দাদা এটা কথা, আমি যদি চাইন নিদিয়াকৈ থাকে তেনেহ'লে বেলেগৰ লগত যদি চাইন কৰি আমি এৰি যাম আৰু আমাক চব জেলত ফাঁচি দিব। সেইটোৱেই কথাটো কৈ তেখেতক ভয় দেখুৱাই তেখেতক জবৰদস্তি, আৰু এইটো মোৰ কোৱা কথা নহয়। ৰঞ্জন ডাঙৰীয়া নিজে কৈছে মই আগতীয়াকৈ একৰ্ডত কি আছে কি নাই এইটো চাবলৈ পোৱা নাই। আৰু আজিৰ দিনত আমাৰ মন্ত্ৰী উৰ্খাও বুঢ়া ডাঙৰীয়াও কৈছে যে ৰঞ্জন এক চকু মুজি বাই ক্লজিং হিজ আই হি জাষ্ট পুট দ্য চিগনেচাৰ। সেইটো যদি আমি চাওঁ, বড়ো জাতিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বড়ো থাৰ্ড একৰ্ডত কৰিছে, আৰু আজিও আৰু একেবাৰে হাৰাহাদ্দি খাই পেলাই বড়ো জাতি শেষ কৰিবলৈ চেষ্টা কৰিছে। ইনকাউণ্টাৰ মাষ্টাৰ আমি আজি EGP চৰকাৰ যদি মনত আহে, আমি প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো মনত আহে, আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো যেতিয়া আহে তেতিয়া গুপ্ত হত্যা কথাটো আমাৰ মনত আহে। হিমন্ত ডাঙৰীয়া, আপুনি এজন ডক্টৰেট ডিগ্ৰী হোল্ডাৰ মানুহ, আমি এই কিবা মেডিকেল ডক্টৰটো কোৱা নাই দেই। আপুনি এজন বিৰাট জ্যেষ্ঠ মানুহ, বুজিব পৰা মানুহ, সদায় ধৰ্মৰ লগত লাগি থকা মানুহ, আপুনি সদায় যজ্ঞ কৰা মানুহ। সেই এনকাউণ্টাৰ শব্দটো আপোনাৰ মুখত কেলি আহিছে? হাউ ডিড ইট কাম? হোৱাই ইজ এনকাউণ্টাৰ? কোনোবা দোষী মানুহ যদি পায়, কোনোবা চুৰ ডকাইত বিয়া মানুহ ৰেপিষ্ট কিবা কিবি যদি আমি পাওঁ, আমাৰ কোৰ্ট আছে, লোৱাৰ কোৰ্ট আছে, হায়াৰ কোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, সেইবিলাক বিচাৰ কৰিবৰ কাৰণে তেখেতক আমি ৰাখিছোঁ। আপুনি কোন হয়? হু ইজ দিছ মিষ্টাৰ এডিচনেল SP? হু ইজ দিছ সুৰজিৎ সিং প্ৰাণেশ্বৰ?
লাগে যে লয়াৰ মোৰ লগত বহি আছে তেখেত বিচাৰ কৰিব আপুনি কোন কেপিটেল পানিছমেণ্ট ওই ভুইভাৰি লৈ পেলাই ধানবাৰী খেতি পথাৰত জংগলত লৈ পেলাই এনকাউণ্টাৰ কৰা একে জাগাৰ ক্ৰছ ফায়াৰ বোলে একে জাগাত তিনিটা গুলি লাগিছে হয়তো কেনেকা হ'ল বড়ো জাতি দুখী আজি আজিৰ চিএম ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বিশ্বাস একেবাৰে নাইকিয়া হৈ গৈছে সেইকাৰণে আপোনাক এডভাইচ দিছে ডাঙৰীয়া মানুহ দুইটা বস্তু চাই কোনোবা নেগেটিভলি ফেমাছ হ'বলৈ বিচাৰে কোনোবা পজিটিভলি ফেমাছ হ'বলৈ বিচাৰে আপুনি এইটো ক'ব পাৰিব হিটলাৰ কেনেকৈ ফেমাছ হৈছে মই এনেকুৱা হওঁ কিন্তু আপোনাক মই আগতীয়াকৈ কৈছে যে আপুনি এজন ধৰ্মীয় মানুহ সদায় যজ্ঞ হোম যজ্ঞত বিশ্বাস কৰা পুৰোহিতক বিশ্বাস কৰা মন্দিৰত বিশ্বাস কৰা মানুহ কেনেকৈ এনকাউণ্টাৰ কি শব্দ হয় এইটো দেয়াৰ ইজ ন' ছাচ ৰুল আজি চাইছোঁ যে ইমান হাজাৰ পাব্লিক মানুহে কৈছে হয়তো ইউ উইল বি নহয় অ'কে সুৰজিত সিং প্ৰাণেশ্বৰ ডাঙৰীয়াই কৈছে সেইটো ক্ৰছ ফায়াৰত হৈছে সেইটো এনকাউণ্টাৰত হৈছে কেনেকৈ এনকাউণ্টাৰ হ'লে ইমান হাজাৰ ৰাইজবিলাক কৈছে এইটো ইউ উইল বি নহয় আপুনি কৈছে এক সপ্তাহৰ আগত এক্সটৰ্চনৰ খবৰ পাইছোঁ এজাহাৰত দাখিল কৰিছে এক সপ্তাহৰ আগত ইউ উইল বি জন্মই হোৱা নাছিল there was no such ULB just 2 days before ULB was declared but before the birth of ULB how come there is an extortion of ULB there is no logic therefore I would like to say Mr. Surjit Singh Panesar you cannot play with Boros it is very ugly size you go and see this widow the woman young widow woman with a beautiful child is smiling কিছুৱাই হাঁহি আছে একোই না জানে তেখেতৰ দেউতা কোনিবা মাৰি ফেলালে who is going to look after that widow I would like to request Mr. Panesar Singh to go and fall down before the feet of that widow and ক্ষমা খুজিবা যে মই ভুল কৰিছা লগতে আৰু আমি ক'বলৈ চেষ্টা কৰিম সব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া কি কৈছে আজিলৈকে এই ফেক এনকাউণ্টাৰটো লৈ পেলাই তেখেত এটা কথা ৰাইজৰ হৈ পেলাই কৰা নাই চাওক যি ঠাইত যে ইমান হাজাৰ মানুহবিলাক খালি ওলাইছে আৰু সকলোৱে কৈছে এইটো দিছ ইজ নট এনকাউণ্টাৰ দিছ ইজ ফেক এনকাউণ্টাৰ হি ৱাজ বিং এৰেষ্টেড আগতীয়াকৈ এৰেষ্ট কৰি থানাত প্ৰডিউচ কৰিছে তাক লৈ গৈছে অ'কে ক্ৰছ ফায়াৰ কেনেকুৱা ক্ৰছ ফায়াৰ হৈছে ইউ আৰ প্ৰশাসন আপুনি আৰু কি হয় জনসাধাৰণৰ জনতা জনাৰ্দনক ৰক্ষা কৰা আপোনাৰ দায়িত্ব সুৰজিত সিং পানেশ্বৰ ডাঙৰীয়া এইটো আপোনাৰ দায়িত্ব এইটো আনআৰ্ম মেন হয় সেইটো চিভিলিয়ান হয় চিভিলিয়ানক ৰক্ষা কৰাটো আপোনাৰ দায়িত্ব আছিল এজনো আৰক্ষী আঘাত ছাৰপ্ৰাইজ হৈ আছোঁ প্ৰমোদ ডাঙৰীয়া ইয়াৰ বিষয়ে একোৱে কোৱা নাই প্ৰমোদ ডাঙৰীয়া একোৱে কোৱা নাই 8 মাহ 9 মাহ আগত বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াই এপছুত মিটিং পাতি হাজাৰ এইবিলাক নিৰহ মানুহ আহিছিল একৰৰ পাছতো তেখেত কৈছিল যে বিটিআৰ শব্দ ইমান ডাঙৰ আৰু এতিয়া বিটিআৰে পাৱাৰ পাইছে যে আমি যদি কোনোবা DC কোনোবা SP কোনোবা এডিশনেল SP যদি বেয়া কাম কৰা আমি তেখেতক সাসপেন্ড কৰিব পাৰোঁ আমি তেখেতক ট্ৰান্সফাৰ কৰিব পাৰোঁ এতিয়া আপুনি কৰা ইউ ডু দ্য ট্ৰান্সফাৰ why we need this kind of police কোকৰাঝাৰৰ পুলিচ ডিপাৰ্টমেণ্টৰ আমি বিশ্বাস কৰিব নোৱাৰে আমাৰ নিৰহ মানুহ তেখেত হত্যা কৰে তেখেত এনকাউণ্টাৰ কৰে আমি যদি পুলিচৰ প্ৰতি পুলিচৰ ওপৰত যদি নিৰ্ভৰ কৰিব নোৱাৰে আমি কাৰ প্ৰতি নিৰ্ভৰ কৰিম হা সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি মাত মাতিব লাগিব এই প্ৰাণেশ্বৰ ডাঙৰীয়াৰ এগেইনষ্টত আপুনি একশ্যনটো ল'ব লাগিব যদি নলয় তেনেহ'লে আমি ৰাইজসকলে হাজাৰ ওলাই আহিব ধৰ্ণা দিব আমাক CBI এনকুৱাৰী লাগে আৰু আকৌ আমি তেখেতক ক'বলৈ বিচাৰিছোঁ যে আজিৰ দিনত যদি সেই দুজন ল'ৰাই NDBSৰ কেডাৰ আছিল প্ৰথম এক্সপ্লেনেশ্যনটো আমাৰ ৰঞ্জিত বসুমতাৰী আজিৰ যে ফৰেষ্ট মিনিষ্টাৰ তেখেত আচৰিত লজিক হয় NDBSৰ কেডাৰ ল'ৰাবিলাক এতিয়া মদ পাগলা হৈছে খাট কাটি খাট বিক্ৰী কৰিছে সেইদিকে ফৰেষ্ট মিনিষ্টাৰ হোৱাট ইজ দেট লজিক why is this depression সেইকাৰণে ফেৰেংগা ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ইয়াৰ প্ৰতি তেখেত এক্সপ্লেইন কৰিব লাগে why these boys are happening this thing আৰু লগতে আমি এইটোৱে ক'বলৈ বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি দুৰ্ভাগ্য ৰিয়েলি দুৰ্ভাগ্য you are mistaken বেছি দিন নাই আৰু বাই ইলেকশ্যনটো হাজাৰ ৰাইজৰ আজি আপোনাৰ কাৰণে এপছুট লগত ওলাই আজি আপুনি যি হৈছে
সেই হাজাৰ হাজাৰ ৰাইজবিলাকৰ কাৰণে আপুনি ডাঙৰ নেতা হৈছে আজি আপুনি হাজাৰ হাজাৰ ৰাইজৰ প্ৰতি একোই কথা নকয় আপুনি এজন পুলিচ অফিচাৰক ভয় কৰিছে নেকি why are you defending him speak openly সেইটো ফেক এনকাউন্টাৰ বুলি হা ইলেকশ্যনটো আহি আছে ৰাইজসকলে আপোনাক ভোট নিদিব কিন্তু গোসাইগাঁৱত আছে তামোলপুৰত আছে ভৱানীপুৰত আছে সেইটো কিন্তু খুব বেয়া হৈছে দুৰ্ভাগ্য আপোনাৰ কাৰণে সেইকাৰণে আমি ইমান আৰু ক'বলৈ নাযাম